আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত অধ্যায় শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত কবিতাটোৰ প্ৰশ্নসমূহ। বৰগীত কবিতাটোৰ অন্তৰ্গত প্ৰথম প্ৰশ্নটো হৈছে নেৰিবা বান্ধৱ মোক জীয়নে মৰণে, কবিয়ে জীয়নে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? আমি উত্তৰত লিখিম কবিয়ে জীয়নে মৰণে নেৰিবৰ বাবে নাৰায়ণ বা ভগৱানক অনুৰোধ কৰিছে। ইয়াতে নাৰায়ণ, ভগৱান, ঈশ্বৰ, শ্ৰীকৃষ্ণ যিকোনো এটা লিখিলেই শুদ্ধ হ'ব। খ নম্বৰ প্ৰশ্নটো সনক সনন্দ যোগী যাহাকো ধ্যায়, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰত লিখিম বা লিখিবা সনক সনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে। ইয়াতে নাৰায়ণ নিলিখি পেলাই ভগৱান লিখিলেও শুদ্ধ হ'ব, ঈশ্বৰ লিখিলেও শুদ্ধ হ'ব, নাইবা শ্ৰীকৃষ্ণ লিখিলেও শুদ্ধ হ'ব। গ নম্বৰ প্ৰশ্ন কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰত লিখিবা কবিয়ে বিষয় বন্ধনত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা? উত্তৰত লিখিবা বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বা ৰচনা কৰিছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটি কি ৰাগত বন্ধা আছে? আমি প্ৰথম খণ্ডতেই পাইছোঁ যে বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। গতিকে আমি উত্তৰত লিখিম বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। ৬ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰত লিখিম কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে, নাইবা ভগৱানক, নাইবা শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো হৈছে মৌপা মানে কি? মৌপা মানে হৈছে মায়াৰ বন্ধন। দ্বিতীয় নম্বৰ প্ৰশ্ন হৈছে বৰগীত কবিতাটিৰ মূল ভাৱ লিখা বা বৰগীতটিৰ মূল ভাৱ লিখা। তেতিয়াহ'লে উত্তৰত বৰগীত কবিতাটোৰ মাজেৰে কি বুজাব বিচাৰিছে কবিয়ে সেই মূল কথাখিনি উত্তৰত লিখিব লাগিব। ৩ নম্বৰ প্ৰশ্নটো বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। যিহেতু বৰগীতৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ, সেয়ে শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে ইয়াতে উল্লেখ কৰিব লাগিব। ৪ নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা। ক সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অদমে জানিব কেনে তোমাৰো মহিমা। আমি ব্যাখ্যা কৰোঁতে সদায় মনত ৰাখিব লাগিব ব্যাখ্যাত ৩টা দফা কৰিব লাগে। প্ৰথম দফাত ব্যাখ্যা কৰিব দিয়া বাক্যশাৰী বা কবিতাংশ ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখি কবিতাটো কোনে ৰচনা কৰিছে বা কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে সেই কথাখিনি উল্লেখ কৰিব লাগিব। দ্বিতীয় দফাত সংক্ষিপ্ত ৰূপত ব্যাখ্যা কৰিব দিয়া বাক্যশাৰী বা কবিতাংশৰ মাজেৰে কি বুজাব বিচাৰিছে সেই কথাখিনি লিখিব লাগে। আৰু তৃতীয় দফাত ব্যাখ্যা কৰিব দিয়া সেই বাক্যশাৰী বা কবিতাংশ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে গোটেই কথাখিনি আঁতি কৰি মাৰি লিখিব লাগে। আমি ব্যাখ্যা কৰোঁতে ৩টা দফা কৰিলে প্ৰথম দফাত ১ নম্বৰ, দ্বিতীয় দফাত ১ নম্বৰ আৰু তৃতীয় দফাত ২ নম্বৰ, গতিকে সৰ্বমুঠ ৪ নম্বৰ থাকে। আমি যদি ৩টা দফা কৰি লিখোঁ তেতিয়াহ'লে ৪ নম্বৰ পাবলৈ সক্ষম হ'ম। ৬ নম্বৰ প্ৰশ্নটো বৰগীতৰ ৪টা লক্ষণৰ বিষয়ে লিখা। ইয়াৰ আগতে আলোচনা কৰিছোঁ বৰগীতৰ লক্ষণসমূহ, গতিকে তাৰে পৰাই বৰগীতৰ লক্ষণ নাইবা বৈশিষ্ট্যৰ বিষয়ে আহিলে আমি যিকোনো ৪টা উল্লেখ কৰি দিব লাগিব বা লিখিব লাগিব। এতিয়া আহিছোঁ ভাৱ বিষয়ক প্ৰশ্নলৈ। ১ নম্বৰত তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। অৰ্থাৎ ইয়াতে পুৰণি ৰূপ আছে
আমি আধুনিক ৰূপ লিখিব লাগে। ইয়াতে দিয়া শব্দকেইটাৰ অৰ্থ লিখিলেই আধুনিক ৰূপ হ'ব। যেনেকৈ নাপাওঁত, ইয়াৰ অৰ্থ হৈছে নাপায়, গতিকে আমি যদি নাপায় লিখোঁ তেতিয়াহ'লে এইটো আধুনিক ৰূপ হ'ব। কেনে, কেনেকৈ বা কেনেদৰে, ভৈলুহু, হলো, তুমিছে, তুমিহে বা তুমিয়েই, জনের, জনক বা সকলৰ, কহয়, কয়। দ্বিতীয় প্ৰশ্নটো হৈছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ আগতে উল্লেখ কৰা হৈছে, গতিকে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ আমি উল্লেখ কৰিম বা লক্ষণসমূহ কি সেইবিলাক উল্লেখ কৰিম। উদাহৰণ হিচাপে 1 নম্বৰত লিখিম, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য হৈছে ই এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। দ্বিতীয়তে উল্লেখ কৰিম, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তৃতীয়তে উল্লেখ কৰিম, ব্ৰজাৱলী ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। 4 নম্বৰত উল্লেখ কৰিম, ব্ৰজাৱলী ভাষাত অধিক স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতিকৈ শ্ৰুতিমধুৰ। এই 4টা বৈশিষ্ট্য উল্লেখ কৰিলেই হ'ব। নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বৰগীতত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ সক্ষম হৈছে। যদি কোনো প্ৰশ্নৰ উত্তৰ লিখি দিব লাগে বা আকৌ বুজাই দিব লাগে তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে তোমালোকে জনাবা। যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে তোমাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিৰ খণ্ডটিৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।